আর স্বাগতম জানাইছো লৈ আহিছো এটা দুখৰ খবৰ জনপ্ৰিয় ধাৰাবাহিক খাপলাংকাইৰ জনপ্ৰিয় অভিনেতা বহুত খ্যাত মুনীন্দ্ৰ দাসৰ দেহাৱসান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 15 দিন চিকিৎসাধীন হৈ ঘৰলৈ আহিছিল যদিও আজি আকৌ পুনৰ অসুস্থ হৈ পৰিছিল জনপ্ৰিয় অভিনেতা মুনীন্দ্ৰ দাস ততাতৈয়াকৈ ৰঙিয়াৰ এখন হস্পিটেলত ভৰ্তি কৰা হয় জনপ্ৰিয় অভিনেতা মুনীন্দ্ৰ দাসক কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় অভিনেতা মুনীন্দ্ৰ দাসে ৰাইজৰ পৰা যথেষ্ট মৰম পাবলৈ সক্ষম হৈছিল নিজৰ কৌতুক অভিনয়ৰ জৰিয়তে অসমৰ প্ৰতিখন মঞ্চতেই হাঁহিৰ খোৰাক যোগাই আহিছিল এইগৰাকী জনপ্ৰিয় অভিনেতা মুনীন্দ্ৰ দাসৰ মৃত্যুত এতিয়া ৰঙিয়াৰ লগতে অসমৰ সাংস্কৃতিক জগতখনতো শোকৰ চাপৰিছে আমাৰ চেনেলৰ তৰফৰ পৰা মুনীন্দ্ৰ দাসৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।